ওম নমঃ শিৱায় স্বাগতম জনাইছোঁ আপোনালোকক অন্য এটি নতুন ভিডিঅ'লৈ। আজি দিনটোৰ ৰাশিফল লৈ মই আপোনালোকৰ ওচৰত পুনৰবাৰ উপস্থিত হৈছোহি। আশা কৰিছোঁ সকলো ভালে আছে। আজি বুধবাৰ, আজি আহাৰ মাহৰ 1 তাৰিখ আৰু ভাৰতীয় পৰ্যায়ত আজি জেঠ মাহৰ 26 তাৰিখ আৰু ইংৰাজী 16 জুন 2021। আজি সূৰ্য উদয় হ'ব 4:56 আৰু অস্ত যাব 6:21। ষষ্ঠী তিথি লগতে মঘা নক্ষত্ৰ আজি দিনটোত থাকিব। জন্ম হোৱাসকলৰ ৰাশি হ'ব আজি দিনটোত সিংহ, লগতে বিপ্ৰবৰ্ণ ৰাক্ষসগণ হ'ব। যাত্ৰাৰ কথা ক'বলৈ গ'লে আজি দিনটোত কোনো ধৰণৰ আপোনালোকৰ মাংগলিক কৰ্মৰ বাবে যাত্ৰা নাইকিয়া। ভাগ্যশালী ৰাশিবোৰ হৈছে মেষ, কৰ্কট, তুলা, বৃশ্চিক, কুম্ভ আৰু মীন। সাৱধানেৰে থাকিবলগীয়া ৰাশিবোৰ হৈছে মিথুন, সিংহ, ধনু, কন্যা, মকৰ আৰু বৃষ। এতিয়া আমি আগবাঢ়োঁ ৰাশি অনুসৰি ৰাশিফললৈ। তাৰ আগত যদি ভিডিঅ'টো উপভোগ কৰি আছে বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰতিটো দিনতে ইমান মৰম আৰু ভালপোৱা দি অহাৰ বাবে। আজিও যদি ভাল লাগে এটা লাইক নিশ্চয়কৈ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই কাষত থকা বেল আইকনটো দবাই দিব যাতে আহিবলগীয়া ভিডিঅ'বোৰ চোৱাৰ সুবিধা পায়। মেষ ৰাশি, দিন আজি আপোনাৰ ভালকৈ, অৰ্থাৎ আজি দিনটোত যিবোৰ কাম কৰিব আপুনি সেই কাম কাজখিনিৰ মাজেৰে শুভকৈ পাৰ হ'ব। আপোনাৰ মনত ভালকৈ ধ্যান দিব আজি দিনটোত আৰু ভালকৈ পাৰ কৰিব লাগে। সেইকাৰণে আজি দিনটোত মনলৈ ভাল চিন্তা চৰ্চাখিনি আনক, যাতে সেই ভাল চিন্তাখিনিয়ে আপোনাৰ মনটো ভাল কৰি তোলে আৰু আপোনাৰ দিনটোৰ কাম কাজখিনি খুব ভালকৈ পাৰ হয়। আত্মবিকাশত আজি জোৰ দিয়ক, কাৰণ আত্মবিকাশত যদি আপুনি জোৰ দিয়ে আপোনাক সবল কৰি তুলিব। ইয়াৰোপৰি পঢ়া শুনাৰ ক্ষেত্ৰত যদি জড়িত হৈ আছে তেন্তে হ'লে আজি দিনটোত পঢ়া শুনাৰ বিষয়খিনিৰ ওপৰত আপোনাৰ আত্মবিশ্বাস সবল কৰি ৰাখিব বুলি কৈছে। যি কৰে আজি দিনটোত পঢ়া শুনা বিষয়খিনিত পাৰিম বুলিয়ে কৰিবলৈ কৈছে, নোৱাৰোঁ বুলি মনলৈ ধাৰণা আনিব হাক দিছা। সেই গতিকে যি কৰে পাৰিম বুলি ভাবি পেলাই কৰিব। আৰ্থিকভাৱে আজি দিনটোত ইমান এটা ভাল দেখিবলৈ পোৱা নাযায়। অলপ খৰচৰ ক্ষেত্ৰতো আপোনাক ধ্যান দিবলৈ কৈছা, যাতে আপোনাৰ পাৰিবাৰিকভাৱে যিখিনি সমস্যা আহে সেইখিনি আপুনি সমাধান কৰিবলৈ সক্ষম হয়। ইয়াৰোপৰি আজি দিনটোত আপোনাৰ পিতৃ মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত অলপমান ধ্যান দিবলৈ কৈছা। পিতৃ মাতৃৰ স্বাস্থ্যৰ ফালৰ পৰা অলপমান হয়তো আপোনাৰ আজি দিনটোত বেয়া দেখিবলৈ পাবও পাৰে, গতিকে ভালদৰে আজি দিনটোত ধ্যান দিব। প্ৰেম কৰা সকলৰ বাবে চিন্তা কৰিব লগা আজি দিনটোত একো নাইকিয়া। যোনসকলে প্ৰেম কৰি আছে বা প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ বাবে আজি দিনটো ভালেই পাৰ হ'ব। কাৰোবাৰ কাৰণে ভ্ৰমণ আজি দিনটোত ভাল হ'ব, অৰ্থাৎ যিসকলৰ কিবা উদ্দেশ্য আছে, যিটো উদ্দেশ্যলৈ তেওঁলোকে আজি দিনটোত ক'ৰবালৈ ভ্ৰমণ কৰিব বিচাৰিছে তো তেওঁলোকৰ কাৰণে ভাল বুলি কৈছে। বিবাহিত জীৱনত আজি অলপমান খং ৰাগখিনি নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ চেষ্টা কৰিব। ইয়াৰোপৰি সমাধান অনুসৰি বেঙুনীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়মতে দিনটোৰ কৰ্মখিনি কৰক। নিশ্চয়কৈ এক ভাল প্ৰতিফলন দেখিবলৈ পাব। ৰাতিপুৱা 7:31 পৰা 11:24 ভিতৰত, সন্ধিয়া 6:32 পৰা ৰাতি 11:13 ভিতৰৰ সময়খিনি শুভ সময়, সেইখিনি ব্যৱহাৰ কৰক। নিশ্চয়কৈ এক ভাল প্ৰতিফলন দেখিবলৈ পাব। শুভ সংখ্যা 4 আৰু শুভ ৰং হৈছে বেঙুনীয়া। যদি ভিডিঅ'টো উপভোগ কৰি আছে তেন্তে হ'লে বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো উপভোগ কৰি থকাৰ বাবে। যদি ভাল লাগিছে ভিডিঅ'টো উপভোগ কৰি আজিও এটা লাইক কৰিবলৈ নাপাহৰিব। বন্ধুবৰ্গৰ সৈতে ভিডিঅ'টো বিলাই দিব যাতে তেওঁলোকেও দিনটোৰ ৰাশিফল উপভোগ কৰিবলৈ সুবিধা লাভ কৰে। পুনৰ লগ হ'ম আপোনালোকৰ সৈতে, তেতিয়ালৈকে ভালদৰে থাকক, সাৱধানে থাকক। ময়ো মহাদেৱৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে সকলোৰে সময়বোৰ খুব সুখৰ হৈ পৰে। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। বৃষভ ৰাশি, আজি আপুনি দিনটোত কৰা কামৰ দ্বাৰা কষ্ট অনুভৱ কৰিবও পাৰে। সেই গতিকে আজি দিনটোত আপুনি যি কৰিব সেই কাম কাজৰ ক্ষেত্ৰত অলপমান ভালদৰে ধ্যান দিব যাতে কষ্ট অনুভৱ নকৰে। ইয়াৰোপৰি আপোনাৰ পঢ়াৰ ক্ষেত্ৰক লৈ পেলাই
আজি মনত কষ্ট অনুভৱ কৰিব পাৰে যিখিনি পঢ়া শুনা কৰি আছে সেই পঢ়া শুনা বিষয়খিনিত ইমানকৈ কষ্ট নিদিব আজিৰ দিনটোত নিজকে বা মগজুৰ ক্ষেত্ৰত ইমান প্ৰভাৱ পেলাবলৈ হাক দিছে যাতে আপোনাৰ বেয়া এক সময় পাৰ হয় গতিকে যি কৰে পঢ়া শুনাৰ ক্ষেত্ৰত আজিৰ দিনটোতো ভালদৰে আপুনি চেষ্টা কৰিবৰ কাৰণে নহলে কষ্ট হয়তো অনুভৱ কৰিব পাৰে ব্যৱসায়িকভাৱে যদি জড়িত হৈ আছে তেন্তে হলে আজি দিনটোত অলপমান সাৱধানেৰে বিনিয়োগ কৰিবলৈ চেষ্টা কৰিব কাৰণ ব্যৱসায় বাণিজ্যিকভাৱে জড়িত হৈ থকা সকলৰ বাবে অলপমান হয়তো আজি দিনটোত বেয়া প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে খাদ্য আৰু শাৰীৰিক ব্যায়ামৰ ক্ষেত্ৰত ধ্যান দিবলৈ কৈছে শৰীৰ আৰু খোৱা বোৱা এই দুয়োটাই ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰ কৰে গতিকে খোৱা বোৱাখিনি ভালদৰে আজি দিনটোত কৰিব যাতে শাৰীৰিকভাৱে কোনো ধৰণৰ আপোনাৰ বেয়া প্ৰভাৱ নপৰে আপোনাৰ আজি নতুন বিনিয়োগৰ দিশ খোল খাব পাৰে কিবা এটা নতুন চিন্তা যদি আপুনি কৰে হয়তো সেইটোৰ ফালৰ পৰা কিছুমান ভাল প্ৰতিফলন দেখিবলৈ পাবও পাৰে ইয়াৰ উপৰি আপুনি আপোনাৰ পৰিয়ালৰ কোনো সিদ্ধান্ত সন্মত নহ'ব পাৰে আজি দিনটোত যদি আপোনাৰ পৰিয়ালে কিবা এটা আপোনাক কয় বা কিবা এটা সিদ্ধান্ত লয় কিন্তু সেই সিদ্ধান্তটো কিয় দিলে আপুনি সেইটোৰ বিষয়ে অলপমান জানিবলৈ চেষ্টা কৰক আপোনাৰ প্ৰেমিকা নাইবা প্ৰেমিকৰ লগত আজি দিনটোৰ আপোনাৰ সময় যেতিয়া কটাব অলপমান হয়তো কাজিয়া বা বেয়া সময় পাৰ হ'বও পাৰে সেই গতিকে অলপমান ধ্যান দিব সমাধান পাৰিবাৰিকভাৱে কৈছে যে আজি দিনটোত ভালকৈ পাৰ হ'ব সমাধান অনুসৰি আকাশী ৰঙৰ বস্ত্ৰ আজি দিনটোত পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময় অনুসৰি দিনটোৰ কৰ্মখিনি কৰক নিশ্চয়কৈ এক ভাল প্ৰতিফলন দেখিবলৈ পাব আৰু সময়খিনি হৈছে পুৱা 7:31 পৰা 11:24 ভিতৰত সন্ধিয়া 6:32 পৰা ৰাতি 11:13 ভিতৰৰ সময়খিনি শুভ সময় শুভ সংখ্যা 3 শুভ ৰং হৈছে আকাশী যদি ভিডিঅ'টো উপভোগ কৰি আছে বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো উপভোগ কৰি থকাৰ বাবে যদি ভাল লাগিছে ভিডিঅ'টো উপভোগ কৰি এটা লাইক কৰিবলৈ নাপাহৰিব বন্ধুবৰ্গৰ সৈতে ভিডিঅ'টো বিলাই দিয়ক যাতে তেওঁলোকেও দিনটোৰ ৰাশিফল উপভোগ কৰিবলৈ সুবিধা লাভ কৰে পুনৰ লগ হ'ম আপোনালোকৰ সৈতে তেতিয়ালৈকে ভালদৰে থাকক সাৱধানে থাকক আৰু ময়ো ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে সকলোৰে সময়বোৰ খুব সুন্দৰ হয় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ মিথুন ৰাশি যিকোনো কাম কৰাৰ আগত ভালকৈ চাই ল'ব কাৰণ আজি আপোনাৰ মনত সেই কাম কাজটোৰ ফালৰ পৰা কিছু প্ৰভাৱ হয়তো পৰিব পাৰে পঢ়াৰ ক্ষেত্ৰত আজি আপোনাৰ দিনটো ইমান ভালকৈ পাৰ নহ'ব আজি পৰাপক্ষত পঢ়া শুনাৰ ক্ষেত্ৰত অধিক মনোযোগ দিবলৈ চেষ্টা কৰিব আজি কোনো দুখত পৰাৰ সম্ভাৱনা আছে বুলি কৈছে আপোনাৰ পৰিয়ালৰ হয়তো কোনো আপুনি গম নোপোৱা কোনো ধৰণৰ দুখ আপোনাৰ ঘৰলৈ আহিবও পাৰে বা গম পোৱা ধৰণৰ কোনো আহিবও পাৰে ইয়াৰ উপৰি কোনো কাম কাজ কৰিবলৈ যদি আজি আপোনাৰ আছে সেই কাম কাজৰ ক্ষেত্ৰত অৱহেলা নকৰিব কামটো ভালকৈ কৰিব আজি দিনটোত আপুনি বিশ্ৰাম কৰাৰ প্ৰয়োজন বুলি কৈছে আজি আৰাম কৰক শৰীৰটোক আৰাম দিয়ক টকা পইচাৰ ক্ষেত্ৰত অলপ বেয়া প্ৰভাৱ পৰিব পাৰে আজি দিনটোত আজি আপোনাৰ আৰ্থিক ফালৰ পৰাও কিছু বুজা বঢ়াৰ সম্ভাৱনা আছে কিছু হেঁচা হয়তো পৰিব পাৰে আপোনাৰ কোনো মানুহৰ দ্বাৰা আপোনাৰ অৰ্থ সংক্ৰান্তত কোনো কথা শুনাব পাৰে গতিকে আজি দিনটোত যাতে কোনেও আপোনাক কথা শুনাব নোৱাৰে সেই ক্ষেত্ৰত আপুনি ভালদৰে ধ্যান দিয়ক বাণিজ্যিকভাৱে আপোনাৰ ভ্ৰমণ লাভদায়ক হ'ব বুলি কৈছে আজি দিনটোত আপোনাৰ পাৰিবাৰিকভাৱে আজি দিনটো ভালে যাব আজি সমাধান অনুসৰি কৈছে যে কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময় অনুসৰি দিনটোৰ কৰ্মখিনি কৰক নিশ্চয়কৈ এক ভাল প্ৰতিফলন দেখিবলৈ পাব শুভ সময়খিনি হৈছে ৰাতিপুৱা 7:31 পৰা 11:24 ভিতৰত সন্ধিয়া 6:32 পৰা ৰাতি 11:13 ভিতৰৰ সময়খিনি শুভ সময় শুভ সংখ্যা 1 শুভ ৰং হৈছে কমলা যদি ভিডিঅ'টো উপভোগ কৰি আছে বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো উপভোগ কৰি থকাৰ বাবে যদি ভাল লাগিছে ভিডিঅ'টো উপভোগ কৰি তেন্তে এটা লাইক কৰিবলৈ নাপাহৰিব বন্ধুবৰ্গৰ সৈতে ভিডিঅ'টো বিলাই দিয়ক যাতে তেওঁলোকেও দিনটোৰ ৰাশিফল আপোনাৰ জৰিয়তে উপভোগ কৰিবলৈ সুবিধা লাভ কৰে পুনৰ লগ হ'ম আপোনালোকৰ সৈতে তেতিয়ালৈকে ভালদৰে থাকক সাৱধানে থাকক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ কৰ্কট ৰাশি আজি আপুনি কাম বা আপোনাৰ আজি দিনটোৰ অৰ্থাৎ নিজৰ কাম বা অন্যান্য বেলেগ যিয়ে কাম নকৰক কিয় সেই কামখিনিৰ ক্ষেত্ৰত
আপুনি যেনেদৰে ভাবিব ঠিক তেনেদৰে সফলতা বা ঠিক তেনেদৰে কামটো শেষ কৰিবলৈ আজিৰ দিনটোত সুবিধা নাপাব পাৰে। সামাজিক কাৰণ নাইবা কোনো কাম কাজ বা আপোনাৰ কথা বতৰাখিনিৰ বাবে বা আপোনাৰ যোনজন সংগী আছে সেই সংগীৰ বাবে আজিৰ দিনটো আনন্দময় হৈ পৰিব। তেওঁ হয়তো আপোনাক আজিৰ দিনটোত মনটো আনন্দিত কৰি তুলিব। আৰ্থিকভাৱে আজিৰ দিনটোত আপোনাৰ চাবলৈ গ'লে লাভ হোৱাৰ আশা নাই বুলি কৈছে, তথাপিতো কষ্ট কৰিবলৈ নেৰিব। পঢ়াৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ কঠিন অনুভৱ কৰিব পাৰে। পঢ়া শুনা বিষয়খিনিয়ে অলপমান আপোনাক হয়তো চিন্তাত পেলাব পাৰে। আপুনি কোনো সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনাও আছে। গতিকে আজিৰ দিনটোত আপুনি নিজকে প্ৰস্তুত কৰি ৰাখিব যাতে সমস্যা আহিলে আপুনি সমাধান কৰিব পাৰে বা যুঁজিব পাৰে। আজি আপোনাৰ অলৌকিক আশা কৰিবলৈ হাক দিছে। যিখিনি বৰ্তমান আপোনাৰ কাৰণে প্ৰয়োজনীয় সেইটোহে আজিৰ দিনটোত আশা কৰিবলৈ কৈছে। আজি কৰা বিনিয়োগে আপোনাক লাভদায়ক কৰাব, কিন্তু সংগীৰ কাৰণে কোনো সমস্যাত পৰিব পাৰে বুলি কৈছে। প্ৰেমত আজি আপোনাৰ উচ্চ লাভ। আপোনাৰ পত্নীৰ সৈতে আপোনাৰ দিন আজি ভালদৰে পাৰ হ'ব। সমাধান অনুসৰি আজিৰ দিনটোত নীলা ৰঙৰ কাপোৰ পৰিধান কৰিবলৈ কৈছে আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময় অনুসৰি দিনটোৰ কৰ্মখিনি কৰিবলৈ কৈছে যাতে এক ভাল প্ৰতিফলন দেখিবলৈ পায়। ৰাতিপুৱা 7:31 পৰা 11:24 ভিতৰত, সন্ধিয়া 6:32 পৰা ৰাতি 11:13 ভিতৰৰ সময়খিনি শুভ সময়। সেইখিনি ব্যৱহাৰ কৰক, নিশ্চয়কৈ এক ভাল প্ৰতিফলন দেখিবলৈ পাব। শুভ সংখ্যা 5, শুভ ৰং হৈছে নীলা। যদি ভিডিঅ'টো উপভোগ কৰি আছে বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো উপভোগ কৰি থকাৰ বাবে। যদি ভাল লাগিছে ভিডিঅ'টো উপভোগ কৰি এটা লাইক কৰিবলৈ নাপাহৰিব। বন্ধুবৰ্গৰ সৈতেও ভিডিঅ'টো বিলাই দিয়ক যদি তেওঁলোকেও ভিডিঅ'টো উপভোগ কৰিবলৈ সুবিধা পায়। ময়ো মহাদেৱৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে আপোনাৰ সকলোৰে সময়বোৰ খুব সুন্দৰ হৈ পৰক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। সিংহ ৰাশি, যি কাম কৰে আপোনাৰ সেই কাম আজিৰ দিনটোত ভালকৈ পাৰ হ'ব। কাম কাজৰ ক্ষেত্ৰত ভালদৰে ধ্যান দিয়ক। আপোনাৰ কামৰ ফলত আজি মন ভাল হৈ থাকিব বুলি কৈছে। মনে বিচৰা মতে আজিৰ দিনটোত আপোনাৰ কাম কাজখিনি হ'বও পাৰে। আপোনাৰ আৰ্থিকভাৱে আজিৰ দিনটোত যি কাম কৰিব আপুনি টকা পইচা উপাৰ্জনৰ বাবে বা আৰ্থিক ক্ষেত্ৰখনৰ কথা কৈছে, সেয়া আজিৰ দিনটোত ভালেই পাৰ হ'ব। প্ৰেমৰ ক্ষেত্ৰতো আজিৰ দিনটোত আপোনাৰ ভাল হ'ব বুলি কৈছে। আজি আপোনাৰ চাৰিওফালে ভালকৈ নজৰ দি থাকিব। হয়তো কিবা কাৰকে আপোনাৰ অপকাৰ কৰিবও পাৰে। আপোনাৰ কামক লৈ আজি আনে পৰিদৰ্শন কৰিব পাৰে আৰু আপোনাৰ কামক লৈ বক্তব্য দিব পাৰে বুলি কৈছে। সেই গতিকে আজিৰ দিনটোত আপুনি যিমান পাৰে ধ্যান দিবলৈ চেষ্টা কৰক। পঢ়া শুনাৰ ক্ষেত্ৰত আজিৰ দিনটো মন ভাল হৈ থাকিব বুলি কৈছে। এক ভাল প্ৰতিফলন দেখিবলৈ পাব। টকা পইচাৰ ক্ষেত্ৰতো আজিৰ দিনটো চাবলৈ গ'লে আপোনাৰ ভালেই দেখিবলৈ পোৱা যায়। বন্ধুৰ লগত যদি সময় কটায় আজিৰ দিনটোত, তেনেহ'লে সেই বন্ধুৰ লগত কটোৱা সময়খিনি আপোনাৰ বাবে খুব ভাল হৈ পৰিব। আপুনি যদি আজি কোনো সমস্যাত পৰে তেন্তে হ'লে আপুনি সেই সমস্যাটোৰ পৰা পলাবলৈ নাচাব, কাৰণ আপুনি পলাবলৈ চালে আপোনাৰ আদৰ্শ বেলেগেও ল'ব পাৰে। গতিকে পলাবলৈ নাচাব, সমস্যাটোৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব। কাম কৰা সময়ত আজি আপোনাৰ বুদ্ধিৰ প্ৰয়োজন বুলি কৈছে। বুদ্ধিৰ প্ৰয়োগ কৰি অধিক ভাল কৰক বুলি কৈছে, ভাল ফল পাব। পাৰিবাৰিক ফালৰ পৰাও আপোনাৰ আজিৰ দিনটো ভালে পাৰ হ'ব। সমাধান অনুসৰি আজিৰ দিনটোত হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময় অনুসৰি দিনটোৰ কৰ্মখিনি কৰক। নিশ্চয়কৈ এক ভাল প্ৰতিফলন দেখিবলৈ পাব। ৰাতিপুৱা 7:31 পৰা 11:24 ভিতৰত, সন্ধিয়া 6:32 পৰা ৰাতি 11:13 ভিতৰৰ সময়খিনি শুভ সময়। সেইখিনি ব্যৱহাৰ কৰক, নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ পাব। শুভ সংখ্যা 8, শুভ ৰং হৈছে হালধীয়া। যদি ভিডিঅ'টো উপভোগ কৰি আছে তেন্তে হ'লে বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো উপভোগ কৰি থকাৰ বাবে। যদি ভাল লাগিছে এটা লাইক কৰিবলৈ নাপাহৰিব। বন্ধুবৰ্গৰ সৈতেও ভিডিঅ'টো বিলাই দিয়ক যাতে তেওঁলোকেও দিনটোৰ ৰাশিফল উপভোগ কৰিবলৈ সুবিধা লাভ কৰে। পুনৰ লগ হ'ম আপোনালোকৰ সৈতে, তেতিয়ালৈকে ভালদৰে থাকক, সাৱধানে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। কন্যা ৰাশি, আজি ভালকৈ পাৰ কৰিব চাব, কাৰণ বিচ্ছেদ হ'ব পাৰে বুলি কৈছে আজিৰ দিনটোত। সেই গতিকে যাতে বিচ্ছেদ নহয় তাৰ কাৰণে আপুনি আজিৰ দিনটোত ভালদৰে ধ্যান দিয়াটো প্ৰয়োজন। আজি আপোনাৰ কামৰ ক্ষেত্ৰত অলপ ভালকৈ পাৰ নহ'ব। আপোনাৰ মনৰ ভবামতে আজিৰ দিনটোত কাম কাজখিনি হয়তো আপুনি কৰিবলৈ সক্ষম নহ'বও পাৰে।
অনেক মানুহৰ দ্বাৰা আজি আপোনাৰ গুণ গাব পাৰে মানুহে আপোনাৰ কামৰ আপোনাৰ ব্যৱহাৰ বা আপোনাৰ আজি দিনটোত প্ৰশংসা কৰিব পাৰে আৰ্থিক ফালৰ পৰা আজি দিনটো আপোনাৰ ভালদৰে পাৰ হ'ব আপোনাৰ বন্ধুৰ সৈতে যদি আজি দিনটোত কটাব নোৱাৰে তেন্তে হলে মন বেয়া নকৰিব যদি পাৰে নিশ্চয়কৈ কটাবলৈ চেষ্টা কৰক ব্যক্তিগত সমস্যা আজি দিনটোত আপোনাৰ অনুভৱ কৰিব আপোনাৰ পঢ়া শুনাৰ ক্ষেত্ৰত মনটো অস্থিৰতা দেখিবলৈ পাব হয়তো পঢ়াৰ ক্ষেত্ৰত ভালদৰে মনোযোগ দিব নোৱাৰিব পাৰে আজি আপোনাৰ কাৰণে এটা ভাল দিন পৰিলক্ষিত হ'ব ভ্ৰমণ কৰা সকলৰ বাবে আজি দিনটো ভাল দিন নহয় বুলি কৈছে যোনসকলে ভ্ৰমণ কৰিব আজি এক ভাল প্ৰতিফলন দেখিবলৈ নাপাবও পাৰে পাৰিবাৰিকভাৱে আৰু প্ৰেমৰ ক্ষেত্ৰত আজি দিনটো আপোনাৰ ভাল দিন সমাধান অনুসৰি সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময় অনুসৰি দিনটোৰ কৰ্মখিনি কৰক নিশ্চয়কৈ এক ভাল প্ৰতিফলন দেখিবলৈ পাব ৰাতিপুৱা 7:31 পৰা 11:24 ভিতৰত সন্ধিয়া 6:32 পৰা ৰাতি 11:13 ভিতৰৰ সময়খিনি শুভ সময় সেইখিনি ব্যৱহাৰ কৰি আপোনালোকে দিনটোৰ কৰ্মখিনি কৰক নিশ্চয়কৈ এক ভাল প্ৰতিফলন দেখিবলৈ পাব শুভ সংখ্যা 8 শুভ ৰং হৈছে সেউজীয়া যদি ভিডিঅ'টো উপভোগ কৰি আছে বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো উপভোগ কৰি থকাৰ বাবে যদি ভাল লাগিছে এটা লাইক কৰিবলৈ নাপাহৰিব বন্ধুবৰ্গৰ সৈতে ভিডিঅ'টো বিলাই দিয়ক যাতে তেওঁলোকেও দিনটোৰ ৰাশিফল উপভোগ কৰিবলৈ সুবিধা লাভ কৰে পুনৰ লগ হ'ম আপোনালোকৰ সৈতে তেতিয়ালৈকে ভালদৰে থাকক সাৱধানে থাকক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ তুলা ৰাশি আজি আপোনাৰ কাৰণে ভাল দিন কাৰণ আজি আপোনাৰ কথা বতৰা বা আপোনাৰ ব্যক্তিত্বৰ জৰিয়তে এক ভাল সময় পাৰ হ'ব পঢ়াৰ কাৰণে আপোনাৰ ভাল প্ৰভাৱ পৰিব বুলি কৈছে আপোনাক লৈ কোনোৱে আজি দিনটোত ভাল কথা ক'বও পাৰে আৰ্থিক সমস্যা আজি দিনটোত আপোনাৰ আহিব পাৰে বুলি কৈছে আৰ্থিক ফালৰ পৰা কিছু সমস্যাৰ সন্মুখীন হ'বও পাৰে আজি দিনটোত আজি সামাজিক কামত অৱহেলা নকৰিব টকা পইচাৰ ক্ষেত্ৰতো আজি দিনটোত আপোনাৰ ভাল দিন পৰিলক্ষিত হ'ব আন দিনৰ তুলনাত আজি আপুনি টকা পইচাৰ ফালৰ পৰা এক ভাল দিন দেখিবলৈ পাব আজি যদিও আপুনি কৰ্মত ব্যস্ত হৈ থাকে তেন্তে হলে আপোনাৰ পৰিয়ালৰ মানুহক কিন্তু সময় দিবলৈ চেষ্টা কৰিবলৈ কৈছে প্ৰেমৰ ক্ষেত্ৰতো আজি আকস্মিকভাৱে কিছু পৰিৱৰ্তন আহিব পাৰে যিখিনি পৰিৱৰ্তনে আপোনাৰ প্ৰেমৰ সম্পৰ্কটোৰ ক্ষেত্ৰত কিছু হতাশাত ভুগাব পাৰে বুলি কৈছে আপোনাৰ কিছু আজি দিনটোত মন বেয়া লগাবও পাৰে পাৰিবাৰিক ফালৰ পৰা ক'বলৈ গ'লে আজি দিনটো আপোনাৰ খুব সুন্দৰকৈ পাৰ হ'ব সমাধান অনুসৰি ক'লা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময় অনুসৰি দিনটোৰ কৰ্মখিনি কৰিবলৈ চাওক নিশ্চয়কৈ এক ভাল প্ৰতিফলন দেখিবলৈ পাব ৰাতিপুৱা 7:31 পৰা 11:24 ভিতৰত সন্ধিয়া 6:32 পৰা ৰাতি 11:13 ভিতৰৰ সময়খিনি শুভ সময় সেইখিনি ব্যৱহাৰ কৰক নিশ্চয়কৈ এক ভাল প্ৰতিফলন দেখিবলৈ পাব শুভ সংখ্যা 4 শুভ ৰং হৈছে ক'লা যদি ভিডিঅ'টো উপভোগ কৰি আছে বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো উপভোগ কৰি থকাৰ বাবে যদি ভাল লাগিছে এটা লাইক কৰিবলৈ নাপাহৰিব বন্ধুবৰ্গৰ সৈতে ভিডিঅ'টো বিলাই দিয়ক যাতে তেওঁলোকেও দিনটোৰ ৰাশিফল উপভোগ কৰিবলৈ সুবিধা লাভ কৰে পুনৰ লগ হ'ম আপোনালোকৰ সৈতে তেতিয়ালৈকে ভালদৰে থাকক সাৱধানে থাকক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ বৃশ্চিক ৰাশি যদি আপুনি ব্যৱসায়িকভাৱে জড়িত হৈ আছে তেন্তে হলে আপোনাৰ আজি দিনটো ভালকৈ পাৰ হ'ব ব্যৱসায়িক ফালৰ পৰা লগতে আপোনাৰ ভবামতে আজি দিনটোত পাৰ নহ'ব যদিও আপোনাৰ আজি দিনটোৰ প্ৰায়খিনি সময় ভালকৈ পাৰ হ'ব আজি আপোনাৰ আৰ্থিকভাৱে উন্নতি কৰাৰ বাবে অলপ চেষ্টা কৰিবলৈ কৈছে যাতে আৰ্থিক ক্ষেত্ৰখনত উন্নতি হয় আপোনাৰ পৰিয়ালৰ কোনো মানুহৰ দ্বাৰা আজি দিনটোত আপোনাৰ জীৱনত কিছু প্ৰভাৱ পেলাব পাৰে পৰিয়ালৰ কিছুমান মানুহৰ কথা বতৰাই আপোনাৰ কাম কাজৰ ক্ষেত্ৰত বা আপোনাৰ মনটোৰ ক্ষেত্ৰত প্ৰভাৱ পেলাব পাৰে পঢ়া শুনাৰ ক্ষেত্ৰত জড়িত হৈ থকা সকলৰ বাবে আজি দিনটো ভালকৈ পাৰ হ'ব মনত এটা ভাল প্ৰভাৱ পৰিব আজি দিনটোত যোনসকল পঢ়া শুনাৰ লগত জড়িত আজি আপোনাৰ ভাল পোৱাৰ ক্ষেত্ৰত অলপমান বেয়া হোৱা দেখিবলৈ পোৱা যায় সেই গতিকে আপোনাৰ প্ৰেমৰ সম্পৰ্কটোৰ ক্ষেত্ৰত অলপমান আজি দিনটোত ধ্যান দিব আপোনাৰ চাৰিওফালে কি ঘটিছে তাৰ প্ৰতি ভালকৈ নজৰ ৰাখি থাকিবলৈ কৈছে আজি দিনটোত যাতে এক ভাল প্ৰতিফলন দেখিবলৈ পায় যাতে কোনো সমস্যাত আপুনি নপৰে কিছু আনন্দ যদি আপুনি আজি দিনটোত কৰোঁ বুলি ভাবে তাৰ কাৰণে দিনটো আপোনাৰ ভাল আজি যদি আপোনাৰ পত্নীৰ সৈতে কোনো ভ্ৰমণত যায় তেন্তে হলে আপোনাৰ পাৰিবাৰিকভাৱে ভাল ফল পোৱাৰ সম্ভাৱনা আছে সমাধান অনুসৰি
হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু ৰাতিপুৱা 7টা বাজি 31 মিনিটৰ পৰা 11টা বাজি 24 মিনিটৰ ভিতৰত আবেলি বা সন্ধিয়া 6টা বাজি 32 মিনিটৰ পৰা ৰাতি 11টা বাজি 13 মিনিটৰ ভিতৰৰ সময়খিনি শুভ সময় সেইখিনি ব্যৱহাৰ কৰক নিশ্চয়কৈ এক ভাল প্ৰতিফলন দেখিবলৈ পাব শুভ সংখ্যা 9 শুভ ৰং হৈছে হালধীয়া যদি ভিডিওটো উপভোগ কৰি আছে তেন্তে হলে বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছো ভিডিওটো উপভোগ কৰি থকাৰ বাবে যদি ভাল লাগিছে ভিডিওটো উপভোগ কৰি তেন্তে হলে এটা লাইক কৰিবলৈ নাপাহৰিব বন্ধু বৰ্গৰ সৈতে ভিডিওটো বিলাই দিয়ক যাতে তেওঁলোকেও দিনটোৰ ৰাশিফল উপভোগ কৰিবলৈ সুবিধা লাভ কৰে পুনৰ লগ হ'ম আপোনালোকৰ সৈতে তেতিয়ালৈকে ভালদৰে থাকক সাৱধানে থাকক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ ধনু ৰাশি আপোনাৰ আজি যদি ব্যৱসায়িকভাৱে ভালকৈ পাৰ হ'ব অৰ্থাৎ যদি ব্যৱসায় কৰি আছে ভালকৈ পাৰ হ'ব আন দিনৰ তুলনাত আৰু মানসিক চৰ্চাৰ কাৰণে কিছু যত্ন লোৱাৰ প্ৰয়োজন বুলি কৈছে আজি দিনটোত যাতে মানসিকভাৱে আপোনাৰ কোনো ধৰণৰ বেয়া প্ৰতিফলন দেখিবলৈ নাপায় পঢ়া শুনাৰ ক্ষেত্ৰতো আপোনাৰ আজি দিনটো ভালকৈ পাৰ হ'ব আৰ্থিকভাৱে আজি দিনটো কোনো দিশৰ প্ৰতি ঢাল খোৱাৰ আগত অলপ আপোনাক সাৱধান হ'বলৈ কৈছে যাতে কোনো বিষয়ৰ প্ৰতি ঢাল খোৱাৰ আগত আপুনি কোনো ধৰণৰ যাতে ভৱিষ্যতটো বেয়া নকৰে আজি আপোনাৰ প্ৰেমিকাৰ পছন্দ নোহোৱা বা আজি দিনটোত আপোনাৰ প্ৰেমিকৰ পছন্দ নোহোৱা কোনো কাম-কাজ বা তেনেকুৱা ধৰণৰ কোনো পোছাক পৰিধান নকৰিব বা তেনেকুৱা ধৰণৰ ব্যৱহাৰ নকৰিব আপুনি কৰ্মক্ষেত্ৰত নিজৰ মতে আজি দিনটোত ব্যস্ত হৈ পৰিব বুলি কৈছে বেলেগৰ সহায় সহযোগিতা যদিও বিচাৰে আজি দিনটোত হয়তো খুব কমহে লাভ কৰিব বন্ধু বান্ধৱী সকলৰ সৈতে আজি দিনটোত যিকণ সময় কটাব সেই সময়কণ আপোনাৰ আজি দিনটোত ভালকৈ পাৰ হ'ব ভ্ৰমণ লাভদায়ক হ'লেও খৰচৰ পৰিমাণ কিন্তু আজি দিনটোত আপোনাৰ ভ্ৰমণৰ সময়ত বাঢ়িব পাৰে বুলি কৈছে আজি আপোনাৰ অৰ্ধাংগিনীৰ সৈতে কটাবলৈও যথেষ্টখিনি সময় আপুনি লাভ কৰিব কিন্তু আপোনাৰ শৰীৰৰ ক্ষেত্ৰত অলপমান ধ্যান দিয়াটো আজি দিনটোত খুবেই প্ৰয়োজন সমাধান অনুসৰি সোণালী ৰঙৰ বস্ত্ৰ আজি দিনটোত পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময় অনুসৰি দিনটোৰ কৰ্মখিনি কৰক নিশ্চয়কৈ এক ভাল প্ৰতিফলন দেখিবলৈ পাব শুভ সময়খিনি হৈছে পুৱা 7 বাজি 31 মিনিটৰ পৰা 11 বাজি 24 মিনিটৰ ভিতৰত সন্ধিয়া 6টা বাজি 32 মিনিটৰ পৰা ৰাতি 11টা বাজি 13 মিনিটৰ ভিতৰৰ সময়খিনি শুভ সময় সেইখিনি ব্যৱহাৰ কৰক নিশ্চয়কৈ এক ভাল প্ৰতিফলন দেখিবলৈ পাব শুভ সংখ্যা 3 শুভ ৰং হৈছে সোণালী যদি ভিডিওটো উপভোগ কৰি আছে বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিওটো উপভোগ কৰি থকাৰ বাবে যদি ভাল লাগিছে ভিডিওটো উপভোগ কৰি এটা লাইক কৰিবলৈ নাপাহৰিব বন্ধু বৰ্গৰ সৈতে ভিডিওটো বিলাই দিয়ক যাতে তেওঁলোকেও দিনটোৰ ৰাশিফল উপভোগ কৰিবলৈ সুবিধা লাভ কৰে পুনৰ লগ হ'ম আপোনালোকৰ সৈতে তেতিয়ালৈকে ভালদৰে থাকক সাৱধানে থাকক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ মকৰ ৰাশি আপোনাৰ দিনটোৰ সময়বোৰ আনন্দত পাৰ হ'ব আপুনি আজি দিনটোত যেনেদৰে পাৰ কৰিব বিচাৰে বা আপোনাৰ আজি দিনটোত যিবোৰ কাম কৰিব সেই কাম-কাজখিনিৰ মাধ্যমেৰে আপোনাৰ মনটো ভাল লগাই তুলিব এক আনন্দময় সময় পাৰ কৰিব পাৰিব আপুনি যি কাম কৰে তাত আজি আপোনাৰ মনৰ মতে পাৰ হোৱাৰ সম্ভাৱনা আছে যেহেতু প্ৰথমতে কৈছোঁ আজি দিনটোত আপোনাৰ যেনেদৰে ভাবিব বা আজি দিনটো 100ৰ ভিতৰত 70% সময় হয়তো আপোনাৰ নিজৰ মনৰ ইচ্ছামতে পাৰ হ'ব পাৰে আপোনাৰ মন আজি দিনটোত কোনো বস্তু নাইবা কোনো মানুহৰ কাম-কাজৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে বুলি কৈছে বা কোনো মানুহৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিব তেওঁৰ কাম-কাজখিনি বা তেওঁৰ ব্যৱহাৰখিনি হয়তো আপোনাৰ ভাল লাগিব পাৰে আপোনাৰ পৰিয়ালৰ কোনো মানুহৰ আজি আৰ্থিকভাৱে পথ মুকলি হোৱাৰ সম্ভাৱনা আছে পৰিয়ালৰ কোনো তেনেকুৱা যদি কৰ্মসন্ধানত আছিলে হয়তো আজি দিনটোত লাভ কৰিব পাৰে পৰিয়াল আৰু বন্ধুৰ কাৰণে আজি দিনটো অলপমান আপোনাৰ চিন্তা চৰ্চাখিনি দেখিবলৈ পাব পাৰে পঢ়াৰ ক্ষেত্ৰতো আজি দিনটো আপুনি অলপমান ভালকৈ পাৰ কৰিবলৈ চাব বুলি কৈছে আপোনাৰ ভালকৈ পাৰ হ'ব ক'ৰবাত ফুৰিবলৈ যোৱাৰ কাৰণে আজি দিনটোৰ সময়খিনি বা আপোনাৰ মন ভাল হৈ যাব বুলি কৈছে যদি আপুনি ফুৰিবলৈ যায় ভালকৈ পাৰ হ'ব আপোনাৰ ভাল লগা মানুহজনৰ সৈতে আজি দিনটোত আপোনাৰ লগ হোৱাৰ সম্ভাৱনা আছে বা কথা বতৰা হ'ব পাৰে আজিৰ কোনো নতুন বিষয়ৰ প্ৰতি আপোনাৰ জানিবৰ বাবে ইচ্ছা জাগিব পাৰে পাৰিবাৰিকভাৱে আপোনাৰ আজি দিনটো ভাল দিন সমস্যাৰ সমাধান অনুসৰি কৈছে যে আজি বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময় অনুসৰি দিনটোৰ কৰ্মখিনি কৰক নিশ্চয়কৈ এক ভাল প্ৰতিফলন দেখিবলৈ পাব
ৰাতিপুৱা 7টা বাজি 31 মিনিটৰ পৰা 11টা বাজি 24 মিনিটৰ ভিতৰত, আবেলি 6টা বাজি 32 মিনিটৰ পৰা ৰাতি 11টা বাজি 13 মিনিটৰ ভিতৰৰ সময়খিনি শুভ সময়। সেইখিনি ব্যৱহাৰ কৰক, নিশ্চয়কৈ এক ভাল প্ৰতিফলন দেখিবলৈ পাব। শুভ সংখ্যা হৈছে 2, শুভ ৰং হৈছে বগা। যদি ভিডিঅ'টো উপভোগ কৰি আছে, বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো উপভোগ কৰি থকাৰ বাবে। যদি ভাল লাগিছে, এটা লাইক কৰিবলৈ নাপাহৰিব। বন্ধুবৰ্গৰ সৈতেও ভিডিঅ'টো বিলাই দিয়ক, যাতে তেওঁলোকেও দিনটোৰ ৰাশিফল উপভোগ কৰিবলৈ সুবিধা লাভ কৰে। পুনৰ লগ হ'ম আপোনালোকৰ সৈতে, তেতিয়ালৈকে ভালদৰে থাকক, সাৱধানে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। কুম্ভ ৰাশি, আজিৰ দিনটোত আপোনাৰ যি প্ৰতিভা আছে বা ব্যৱসায়িকভাৱে যদি আপুনি জড়িত এগৰাকী ব্যক্তি, তেন্তে হ'লে আপোনাৰ আজিৰ দিনটোত সেই প্ৰতিভা দেখুৱাবৰ বাবে বা আপোনাৰ ব্যৱসায়িকভাৱে লাভালাভ কৰিবৰ বাবে সুবিধা পোৱাৰ সম্ভাৱনা আছে। গতিকে কষ্ট কৰক, আজিৰ দিনটোত সুবিধা বিচৰাত সময় দিয়ক। আপোনাৰ দিনটোৰ সময়বোৰ আপোনাৰ প্লেনিং কৰা মতে পাৰ হ'ব বুলি কৈছে। আপুনি যেনেদৰে বিচাৰিব ঠিক তেনেদৰে পাৰ কৰিব পাৰিব। আত্মবিকাশৰ ক্ষেত্ৰত জোৰ দিয়ক আজিৰ দিনটোত, কাৰণ আত্মবিকাশ যদি আপুনি সবল কৰি তোলে, যি সমস্যাই নাহক কিয় আপোনাৰ কৰ্মক্ষেত্ৰত সেই সমস্যাখিনি আপুনি সমাধান কৰিবলৈ সক্ষম হ'ব আৰু কামবোৰ খুব সুন্দৰকৈ কৰিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ আজিৰ দিনটো আন দিনাৰ তুলনাত ভালকৈ পাৰ হ'ব। আন দিনা যেনেদৰে পাৰ হৈছিলে তাতকৈ আজিৰ দিনটো অলপমান ভালদৰে পাৰ কৰিবলৈ সক্ষম হ'ব। দীৰ্ঘদিন ধৰি পাবলগীয়া কোনো বস্তু বা পাবলগীয়া হ'বলগীয়া কোনো কাম বা তেনেকুৱা ধৰণৰ বিষয় যদি হৈ আছিলে, আজিৰ দিনটোত সম্ভাৱনা আছে হোৱাৰ। আজি আপোনাৰ কাৰণে পঢ়া শুনাৰ ফালৰ পৰা অলপমান পাতল অনুভৱ কৰিব বুলি কৈছে। ইয়াৰ উপৰি আনন্দত যাব আপোনাৰ দিনটো, বিশেষকৈ বন্ধু বান্ধৱীৰ লগত যদি সময় কটায় তেতিয়া আৰু বেছি আনন্দত আজি পাৰ হ'ব। সমাধান অনুসৰি আজিৰ দিনটো সমাধান নহয়, ইয়াৰ পিছত কৈছে যে আজি কোনো সিদ্ধান্ত লোৱাৰ আগত ভালকৈ ভাবি ল'বলৈ কৈছে, যাতে আজিৰ দিনটোত লোৱা সিদ্ধান্তটো ভৱিষ্যত আপোনাৰ বেয়া নকৰে। প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটো ভাল আৰু পাৰিবাৰিকভাৱেও আজি ভালদৰে পাৰ হ'ব। সমাধান অনুসৰি আজিৰ দিনটোত ৰঙা ৰঙৰ বস্ত্ৰ পৰিধান কৰিবলৈ কৈছে আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময় অনুসৰি দিনটোৰ কৰ্মখিনি কৰক, নিশ্চয়কৈ এক ভাল প্ৰতিফলন দেখিবলৈ পাব। ৰাতিপুৱা 7টা বাজি 31 মিনিটৰ পৰা 11টা বাজি 24 মিনিটৰ ভিতৰত, সন্ধিয়া 6টা বাজি 32 মিনিটৰ পৰা ৰাতি 11টা বাজি 13 মিনিটৰ ভিতৰৰ সময়খিনি শুভ সময়। সেইখিনি ব্যৱহাৰ কৰক, নিশ্চয়কৈ এক ভাল প্ৰতিফলন দেখিবলৈ পাব। শুভ সংখ্যা 1, শুভ ৰং হৈছে ৰঙা। যদি ভিডিঅ'টো উপভোগ কৰি আছে, বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো উপভোগ কৰি থকাৰ বাবে। যদি ভাল লাগিছে, এটা লাইক কৰিবলৈ নাপাহৰিব। বন্ধুবৰ্গৰ সৈতে ভিডিঅ'টো বিলাই দিয়ক, যাতে তেওঁলোকেও দিনটোৰ ৰাশিফল উপভোগ কৰিবলৈ সুবিধা লাভ কৰে। পুনৰ লগ হ'ম আপোনালোকৰ সৈতে, তেতিয়ালৈকে ভালদৰে থাকক, সাৱধানে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। মীন ৰাশি, যদি আপোনাৰ কামৰ অৰ্থাৎ কাম কৰা ক্ষেত্ৰখনত বা আপুনি যদি কিবা কাম কৰি আছে, তেন্তে হ'লে আজিৰ দিনটোত ভালকৈ পাৰ নহ'ব। যিটো আপুনি বিচাৰে ঠিক তেনেমতে পাৰ নহ'ব বুলি কৈছে। গতিকে সাৱধানতা অৱলম্বন কৰক আৰু কামখিনি খুব সুন্দৰকৈ কৰিবলৈ চেষ্টা কৰক। পঢ়াৰ লগত জড়িত থকা সকলৰ বাবে আজিৰ দিনটো ভালকৈ পাৰ নহ'ব বুলি কৈছে। মনে বিচৰা মতে আজিৰ দিনটোত পঢ়া শুনাখিনি নাযাবও পাৰে। ইয়াৰ উপৰি আজি আপোনাৰ কাৰণে অন্যান্য কৰ্মখিনিৰ মাধ্যমেৰে এটা ভাল দিন পৰিলক্ষিত হ'ব। ইয়াৰ উপৰি আজি কোনো ধৰণৰ বিনিয়োগ নকৰিব। আজি আপোনাৰ পক্ষে বিনিয়োগ কৰাটো ভাল নহয়। এক ভাল প্ৰতিফলন আজিৰ দিনটোত আপোনাক বিনিয়োগৰ ফালৰ পৰা দেখা পোৱা নাযায়। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা আছে। সেই গতিকে আজিৰ দিনটোত আপুনি বিনিয়োগৰ ক্ষেত্ৰত ভালদৰে ধ্যান দিয়ক। আপোনাৰ বন্ধুসুলভ স্বভাৱে আজিৰ দিনটোত আপোনাৰ মনটো ভাল কৰি তুলিব। আপুনি সকলোকে যেনেদৰে বন্ধুৰ নিচিনা ব্যৱহাৰ কৰে, সেয়া আপোনাক খুব ভাল প্ৰতিফলন দেখুৱাব আজিৰ দিনটোত। আৰু পাৰিবাৰিকভাৱে আজিৰ দিনটো আপোনাৰ ভাল দিন পৰিলক্ষিত হ'ব। সমাধান অনুসৰি কলপতীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময় অনুসৰি দিনটোৰ কৰ্মখিনি কৰক, নিশ্চয়কৈ এক ভাল প্ৰতিফলন দেখিবলৈ পাব। সময়খিনি হৈছে পুৱা 7 বাজি 31 মিনিটৰ পৰা 11টা বাজি 24 মিনিটৰ ভিতৰত, সন্ধিয়া 6টা বাজি 32 মিনিটৰ পৰা ৰাতি 11টা বাজি 13 মিনিটৰ ভিতৰৰ সময়খিনি শুভ সময়। সেইখিনি ব্যৱহাৰ কৰক,
নিশ্চয়কৈ এক ভাল প্ৰতিফলন দেখিবলৈ পাব। শুভ সংখ্যা 6, শুভ ৰং হৈছে কলপতীয়া। যদি ভিডিঅ'টো উপভোগ কৰি আছে বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো উপভোগ কৰি থকাৰ বাবে। যদি ভাল লাগিছে এটা লাইক কৰিবলৈ নাপাহৰিব। বন্ধুবৰ্গৰ সৈতে ভিডিঅ'টো বিলাই দিয়ক যাতে তেওঁলোকেও দিনটোৰ ৰাশিফল উপভোগ কৰিবলৈ সুবিধা লাভ কৰে। পুনৰ লগ হ'ম আপোনালোকৰ সৈতে, তেতিয়ালৈকে ভালদৰে থাকক, সাৱধানে থাকক আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে সকলোৰে দিনটোৰ খুব সুন্দৰ হৈ পৰক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। জয় আই অসম, জয় হিন্দ, বন্দে মাতৰম।